মাত মোৰ হেৰাই গৈছে। কাইলৈ তোমালোক যাবাগৈ। মই বৰ অকলশৰীয়া হৈ পৰিম। দাদা হ'ব শৈশৱৰ লগৰী আৰু তুমি মোৰ হৃদয়ৰ লগৰী। হঠাৎ লগ এৰি তোমালোক গুচি গ'লে মই বৰ কষ্টত দিন কটাব লাগিব। তোমাৰ পৰা আঁতৰত থাকি যেন মোৰ ভাল লাগিব কোৱা, কিন্তু কি কৰিম, দেউতা আৰ্মিৰ মানুহ, মোকো তেখেতে আৰ্মিত জইন কৰাটোকে বিচাৰিছিল। সেয়েহে এপইণ্টমেণ্ট লেটাৰখন নিজে আনি দিছে। মই যদি তোমাৰ কথা ভাবি কেঞ্চেল কৰোঁ, দেউতাই জানো আঘাত নাপাব কোৱা? তুমি বহুত দূৰলৈ গুচি যাবাগৈ, মোক পাহৰি নোযোৱাতো। পাহৰি যোৱা বিশ্বাস নাই নেকি মোৰ ওপৰত তোমাৰ? তোমাক পাহৰাটো এই জনমত একেবাৰে অসম্ভৱ জানা। আমি ট্ৰেইনিংটো লৈ ল'ব এতিয়া, তাৰপিছত সদায় তোমাক মোৰ কাষত ৰখাৰ ব্যৱস্থাটো কৰিম। চন্দন দা, তুমি মোৰ মই যদি কৃষ্ণ তুমি রাধা তোমার কিমান এই যমুনাক মেঘালি সুরি সুখী নাহর কলি মেঘালি সুরি সুখী নাহর কলি বুকুখন ভরা যমুনা ময়া কৃষ্ণ তুমি রাখা কলিজা তুমি আঘা Krishna,
তুমি রাধা তুমি রাধা তুমি তো রাধা তুমি কৃষ্ণ তুমি রাধা তুমি রাধা তুমি তো রাধা তুমি কৃষ্ণ তুমি রাধা তুমি রাধা তুমি তো রাধা মই যাওঁ দিয়া কালিলৈ ৰাতিপুৱাই যাব লাগিব বেডিং বস্তু একোৱেই ঠিক কৰা নাই জানা বহুত কাম কৰি আছো কেনেকৈ কওঁ যোৱা গৈ বুলি দুখ লাগিলেও যাবলৈ